হেল্ল' এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ এটা মিঠা নাস্তা, এটা চুইট ৰেচিপি। যাৰ বাবে মই অলপ ময়দা লৈছোঁ। আপুনি আটাও বনাব পাৰে, মই ময়দাৰে বনাইছোঁ। অকণমান নিমখ দিছোঁ, অকণমান নিমখ দিছোঁ। ভিডিঅ'টো দেখিছে নহয়, সিমানটোৱে মই নিমখ দিছোঁ। এতিয়া অলপ ঘিউ দি দিম। ঘিউটো মই গলাই পিনে দি লৈছোঁ। ঘিউ আপোনাৰ ৩-৪ চামুচমান মই ঘিউ দিছোঁ। ময়দাটো মই বৰ বেছি লোৱা নাই বাবে বহুত বেছি ঘিউ দিয়া নাই। সৰু চামুচেৰে ৪ চামুচমান মই ঘিউ দি লৈছোঁ। এতিয়া হাতখনেৰে এনেকৈ ভালকৈ ঘিউখিনি ময়দাৰ লগত মিক্স কৰি লওঁ। মিক্স কৰোঁতে কিন্তু আপুনি বহুত ভালকৈ মিক্স কৰিব, অলপ সময় মিক্স কৰি থাকিব। যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে সেইসকলে প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ আগলৈ আৰু যাতে চিম্পল আৰু ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। এতিয়াই অলপ কুহুমীয়া পানী লৈ, বৰ বেছি ঠাণ্ডা লোৱা নাই, গৰমো লোৱা নাই, অলপ গৰম কৰি লৈ পানী এয়া অলপকৈ দি মই আটাটো মঠি ল'ম। এতিয়া পানীটো অলপকৈ দিব। আমি ৰুটি বনাওঁতে যিটো জোখত আমি আটাটো মঠোঁ, সিমানটো জোখতে মঠি ল'ব। এনেকৈ ভালকৈ মঠি থাকিব। মঠোতে কিন্তু আপুনি ভালকৈ মঠিব। হাতখনেৰে এনেকৈ মোহাৰি মঠি ল'ব। মোৰ আটাটো মঠি হৈ গ'ল। এতিয়া হাতখনত অকণমান ৰিফাইন তেল লগাই লৈছোঁ। লগাই পিনে অকণমান সৰুকৈ ডো বনাই ল'ম। গোলকৈ এনেকৈ পেৰাৰ আকাৰত বনাই ল'ম। আপুনি ভিডিঅ'টো দেখুওৱা ধৰণে বনাই ল'ব। বৰ বেছি ডাঠ নাৰাখিব আৰু বৰ একেবাৰে সৰু নাৰাখিব। বহুত বেছি ডাঠ ৰাখিলে কি হ'ব, আমি যেতিয়া বস্তুটো ফ্ৰাই কৰিম তেতিয়া ভালকৈ ফ্ৰাই নহ'ব। সেই একেটা চাইজতে মই গোটেইখিনি বনাই ল'লোঁ। দেখিছেনে? আপোনালোকে অন্য কোনো আকাৰ দিব পাৰিব। এয়া গোটেইখিনি বনাই হৈ গ'ল। এতিয়া এখন কেৰাহী পাতি তাত অলপ ৰিফাইন অইল দি দিছোঁ। আপোনালোকে ঘিউটো ভাজিব পাৰে। যেতিয়া দেখিব ৰিফাইনখিনি অলপ গৰম হৈ আহিছে, একেবাৰে গৰম নকৰিব। যেতিয়া অলপ গৰম হ'ব তেতিয়া আপোনালোকে এটা এটাকৈ এইখিনি দি যাব। মাজে মাজে এনেকৈ লৰাই ভালকৈ ভাজি ল'ব। আপোনালোকে এনেকৈ এবাৰ বনাই খাবচোন, খাবলৈ যে বৰ ভাল লাগে। আপোনালোকে আৰু কেনেধৰণৰ ৰেচিপি বিচাৰে মোক কমেণ্ট বক্সত জনাবচোন, মই বনাবলৈ চেষ্টা কৰিম। দেখিছেনে? ফ্ৰাই হৈ আহিছে। ফ্ৰাই কৰোঁতে কিন্তু গেছটো কমাই ল'ব। মই আকৌ এবাৰ কৈ দিছোঁ, যাতে ভালকৈ সিজে বস্তুটো ভিতৰৰ পৰা। যেতিয়া দেখিব ইমানটি কালাৰ হৈ আহিছে, তেতিয়া তেলৰ পৰা উঠাই দিব। মই উঠাই দিছোঁ। বাকী থাকি যোৱাখিনিও ঠিক একেধৰণে ভাজি ল'ব। আপোনালোকে আটাৰে খালে অকণ হেল্ডি হয় নহয় জানো? তো যিটো আপোনাৰ হোৱাইট আটা থাকে, বগা আটা থাকে, সেই বগা আটাটো এইটো বনাব পাৰে আপোনালোকে। মই ময়দা দি বনাইছিলোঁ, ওচৰত বগা আটাটো নাছিলে বাবে। বাকীখিনি মই উঠাই লৈছোঁ তেলৰ পৰা। দেখিছেনে? এতিয়া গেছত এখন কেৰাহী পাতি তাত অলপ পানী দি দিছোঁ। অলপ চেনি দি দিছোঁ, প্ৰায় আধা কাপমান হ'ব চেনি। চাহ খোৱা কাপৰ জোখৰ আধা কাপ চেনি দি দিছোঁ। এতিয়া চেনিটো এনেকৈ লৰাই গলাই দিব। যেতিয়া দেখিব চেনিটোৰ ভিডিঅ'টোত দেখুওৱা ধৰণে এনেকৈ তাৰ বাঢ়িছে, চেনিটো পাক খাই গৈছে, আৰু তেতিয়া সেইখিনি দি দিব যিখিনি ভাজি ৰখা। দি দিছোঁ। এতিয়া কি কৰিব, আপুনি অলপ সময় এনেকৈ চামুচ এখনেৰে লৰাই থাকিব। অলপ সময় লৰোৱাৰ পিছত যেতিয়া দেখিব শুকাই আহিছে চেনি আৰু মিশ্ৰণটো, তেতিয়া আপুনি গেছটো অফ কৰি দিব আৰু অফ কৰি পিনে লৰাব।
কোৰমাই লৰোৱা মাত্ৰকে দেখিছেনে এই চেনিসমূহ লাগি আহিছে। অতি সহজে ৰেচিপিটো বনাব পাৰি আৰু কম বস্তুৰে ঘৰতো থকা। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ। দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ।